নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা এতিয়া গা পা ধুই মেলি আজি অলপ সোনকালে আজৰি হ'লোঁ। আজি আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱস আৰু লগতে আজি ভাওনা আৰু মহাৰাসো পাতিছে। আৰু এতিয়া যিহেতু দিনত ভাগৱত পাঠ কৰিব আৰু আমি তালৈকে যাবলৈকে ওলাইছোঁ, ওলোৱা নাই, এতিয়া ওলামহে। দিনত নামঘৰলৈ এতিয়া মা মই ভণ্টি গ'ল খুৰীহঁতৰ ঘৰত মেখেলা চাদৰ পিন্ধিবলৈ। তাৰপাছত এতিয়া মই ওলামহে আৰু ভাবিলোঁ আজি দিনটোৰ সময়কণ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি সেই ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে চাই থাকিব একদম শেষলৈকে। এতিয়া একেবাৰে ওলাই লওঁ দেই, তাৰপাছতহে লগ পাই আছোঁ। এয়া ভাত খাব লৈছোঁ। ভাত মানে কি, এতিয়া যিহেতু ভাগত চলি আছে সেইকাৰণে বইল মানে আলু পিটিকা ভাত, আলু পিটিকা নিমখ আৰু জলকীয়া, সেই তেনেকেই ভাত। এইফালে আমি তিনিওজনী ওলাইছোঁ, আমাৰ মা ভণ্টি আৰু মই। অকণমান দেৰিয়ে হ'ল বাৰু, আমাৰ খৰধৰকৈ ওলাই গৈছোঁ। আৰু এই যে শব্দটো শুনিছে কিবা চেৰচেৰাই আছে, এইটো আমাৰ ওচৰতে থকা শিলৰ ফেক্টৰীটোৰ শব্দ দেই, বহুত আৱাজ দিয়ে। এয়া বৰ্তমান আমি আহি পাই গ'লোহি। ৰাতিলৈ ভাওনা আৰু মহাৰাস আছে। আৰু এই মাত্ৰ আমি আহি পাইছোঁহে, আমি গৈয়ে লগালগ সেৱা কৰিবলৈকে পাইছোঁ। আৰু অকণমান যদি দেৰি হ'লহেঁতেন তেতিয়া নাপালোঁহেঁতেন। ভাগ্য ভাল যে সেৱাটো পালোঁহি। তাৰপাছতে আমি আহিলোঁ চাকি জ্বলাবলৈ। কোনে আহি যিহেতু সেৱাটো পালোঁ, সেৱা কৰি আহি এয়া বাহিৰত এতিয়া আহিছোঁ চাকি জ্বলাবলৈ। মায়ে ঠিক কৰি আছে, মায়ে জ্বলাই দিব বাৰু। আমাৰ আলহী ভকতসকলৰ কাৰণে আজি বিশেষ ঘোষণা। এতিয়া আমি আহিলোঁ এইফালে চাহ খাবলৈ। ইয়াতে ৰৈ আছোঁ চাহ খাবলৈ। দেখাবলৈ নহয়। আৰু এইফালে চাহ তাহ খাই আহি আমি অকণমান সময় ইয়াতে বহিছোঁ। ভিতৰত ভাগৱত পাঠ কৰি আছে আৰু ৰাতিলৈ ইয়াত ভাওনা হ'ব। ইয়াত ভাওনা আৰু মহাৰাস হ'ব আৰু এইফালে খোৱাৰ ব্যৱস্থাও কৰি আছে। এয়া খন্তেক পিছতে আমিও আহিলোঁ দেই খাবলৈ। ৰ'দ পৰিছে, ৰ'দ পৰিছে। হাঁহি নখে নিজে নিজে আঁচুৰি ল'লে, ইয়াত আকৌ আঁচু খাব এতিয়া। আৰু এই যে কণমানিটো দেখিছে, এইটো আমাৰ মুনখুৰী ভাগৰ। মুনখুৰী মানে আমাৰ ইয়াৰে ওচৰৰে খুৰী এগৰাকী। ইমান মৰম লগা, মই যে এবাৰ মানে নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। চাওকচোন ইমান কিউট। চাহ জলপান খাই মেলি ভিতৰততো আমি বহুত সময় অথনিৰ পৰা বহিয়ে আছিলোঁ। ভিতৰত বহি মানে আমনি লাগি গ'লগৈ।
সেইকাৰণে ভণ্টি আৰু মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ। এইপিনে ইয়াতে বহোঁ বুলি মা ভিতৰতে আছে বাৰু, মা ভিতৰতে খুৰীহঁতৰ লগতে বহি আছে আৰু মানে আমনি লাগি গৈছেগৈ বহি বহি। এতিয়া আমি ৰৈ আছোঁ মাত্ৰ প্ৰসাদলৈ। আৰু এইপিনে প্ৰসাদলৈ ৰৈ ফাইনেলি প্ৰসাদ আহি পালেহি। এয়া আমি এতিয়া নামঘৰৰ পৰা ওলালোঁ দেই। এতিয়া ৰাতিলৈ আহিম, ৰাতিলৈ মানে গধূলি আহিম আৰু 7টামান বজাত। ভাওনা আৰু মহাৰাস আছে যিহেতু চাবলৈ। কি মাৰিম? অঁ কোৱা আকৌ কোৱা পৰিবা কি কথা নক'বা আকৌ কোৱা। আৰু এইখন হৈছে স্মৃতিৰ পাতে পাতে, এখন আমাৰ বিহুপুৰৰ মাজগাঁও নামঘৰৰ ভাওনা পাঠ আৰু মহাৰাস ভাওনা প্ৰদৰ্শনৰ উপলক্ষে এখন প্ৰকাশিত স্মৃতি গ্ৰন্থ। ইয়াত মই বাৰু একো লেখা দিয়া নাই, আচলতে মই গমেই নাপালোঁ কথাষাৰ। আজি যেতিয়া দিছে তেতিয়াহে গম পাইছোঁ। আৰু যিহেতু আমাৰ নামঘৰলৈ অকণমান দূৰো হয়, মানে কেতিয়ানো কি কৰিলে গমেই নাপালোঁ মই। হেল্ল' গাইজ, এতিয়া আমি তাৰ পৰা মানে দিনৰ ভাগৱতৰ পৰা আহি এতিয়া গধূলি আমি ভাওনা চাবলৈ যাম বুলি ওলাই মেলি ৰেডি হৈ আছিলোঁ, কিন্তু এতিয়া বৰষুণ দিছে আমি যাবলৈ নেপামেই। এতিয়া বৰষুণটো এৰাও বুলি ভাবিছোঁ, নেৰিছেই ন। ইমান ডাঙৰকৈ বৰষুণ দি দিছে এতিয়া যোৱা টাইমতে। কি হয় জানো আজি যোৱা হয়নে নহয়। মায়ে শুই দিলে, মাটো যাবলৈ বিচৰাই নাই। আৰু গাইজ শেষত গৈ মানে এয়াহে হ'লগৈ, আমি ইমান ধুনীয়াকৈ ওলাই মেলিও মানে যাবলৈ নাপালোঁ। ওলোৱা সময়তে বৰষুণ জাক দিলে আৰু বৰষুণ এৰিব বুলি ৰৈ থাকোঁতে ৰাতি 9টা বাজিলে, কিন্তু নাই, বৰষুণ এৰাৰ নামেই নলয়। আমি একদম ওলোৱা সময়ৰ পৰাই মানে এতিয়ালৈকে মানে বৰষুণ জাক দিয়ে আছে আৰু এইফালে মা শুলেই। আৰু আমাৰ ভাওনা চোৱা নহ'ল আৰু উপায়তো নাই, চব বতৰে খেলি মেলি কৰিলে।